আজি মাছ ধৰিলোঁ, কিদৰে মাছ ধৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, মজা পাব আপোনালোকে, শেষলৈকে চাই থাকক। ব'লক মাছ কেনেদৰে ধৰিলোঁ ভিডিঅ'টো তেতিয়াহ'লে ব'লক আৰম্ভ কৰি দিওঁ। স্বৰ্গীয় ৰাইজ, ব'লক আজি পুখুৰী এটা আছে তাকে আহিছোঁগৈ, কি মাছ ওলাই আপোনালোকক দেখুৱাম। মাছ মানে বৰ জীয়াই থৈছিলে মানে কি ওলাই চাম বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকক, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ব'লক এতিয়া পুখুৰী সিঁচা ডাইৰেক্ট তালৈ যাওঁ। পুখুৰীটো আহি পাই গ'লোঁ, এইটো পুখুৰীটো প্ৰথমতে দলখিনি এৰুৱাই ল'ব লাগিব, তাৰপিছত পুখুৰীটো সিঁচা আৰম্ভ কৰি দিওঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। পুখুৰীটো মানে দল চল চেলাই হৈ গ'ল, এতিয়া সিঁচা আৰম্ভ কৰি দিওঁ আৰু ব'লক। লেহেতি মাৰিম, আপোনালোকক দেখুৱাবলৈ নোৱাৰিম মানে, মই মানে মোবাইলটো ধৰিবলৈ মান নাই। এয়া চাওক মাছ এয়া ওলালে ধৰিলোঁ, ভালকৈ চাব ৰ'ব ৰখি থাকক। এজনী বাহু ওলাইছিলে, বাহু এজনী ৰূপচন্দা, পূৰা একদম তেজাল ৰঙা হৈ আছে একদম, চব মজা লাগিব খাই পিনি। এইবোৰ সৰু মাছ কেইটামান ওলাইছিলে আৰু বেছি মাছ নাই। সৰ্বমুঠ মাছ এয়াই, বেছি নাই, 2 কেজি 1 কেজিমান হ'ব। আজিলৈ হ'ব, বাই বাই। আকৌ এটা পুনৰ ভ্লগত লগ পাম বুলি আশা থাকিলে আপোনালোকে ফ'ল' কৰি দিব, বাই বাই।